হেল্ল' এভৰিৱান, SB সুমি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই এটা আচাৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আহকচোন চাওঁ। সকলোখিনি ৰুকি হোৱাৰ পাছত মই এনেদৰে পানী দি ৰাখি দিম এসপ্তাহৰ কাৰণে। খৰিচাখিনি এনেদৰে মই এসপ্তাহ ৰখাৰ পাছত হাতেৰে চেপি কেনে এখন শুকান কাঁহীত ৰাখিম। ৰাখি কেনে মই হালধি আৰু নিমখ এড কৰিম ইয়াতে। এড কৰাৰ পাছত এখন নিউজ পেপাৰত ৰ'দত দি দিম। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এটা কাঁচৰ বটল লৈছোঁ। বটলটো কুহুমীয়া গৰম পানীয়ে ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। শুকুৱাই লৈ কেনে ইয়াতে মই আচাৰখিনি ৰাখি দিম। আশা কৰোঁ খৰিচা আচাৰ ৰেচিপিটো আপোনালোকে চাই ভাল পালে। নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ বাই বাই।